কিমান আশা কৰিছোঁ আপোনালোক সকলো ভালে চাগে, মোৰো ভালে। আজি আমি যাবলৈ ওলাইছোঁ ফিল্ডলৈ, আৰু এঞ্জেলৰ আজি মেডেল দিব। সেইদিনাখন খেলখন যে হৈছিলে, সেই খেলখনৰ আজি মেডেল দিব। চব মেডেল আনিব যাওঁ। আমাৰ এঞ্জেলক দেখাইছোঁ ৰ'ব, টেকচিন চেকচিন পিন্ধালে। মই ওলালোঁ এইফালে ৰেডি। নেদেখাব হৈছে, শকত লাগিছে। হয় জানো, শকত লাগিছে জানো আমাৰ চব্জি? চাই দিয়া। আমাৰ এই নেযায় যে, এই হুলস্থুল দিছে নাই মিঠু, দেখিছোঁ তাই হুলস্থুল নেযায় যে তাই। তো আমি আহি পাই গ'লোঁ এতিয়া ফিল্ডত। দেখাইছোঁ ৰ'ব মানুহখিনি। অন্য এটা জনহিতকী আঁচনিৰ অধীনত ৰাজ্য চৰকাৰ 95% শেষ কৰা হৈছে আৰু 100% দ্বিতীয় দল প্রথম আরক্ষী ব্যাটালিয়ন দিঘিপুখুৰীৰ দল ভাস্বতী গগৈৰ নেতৃত্বত আছে দিল্লী পাব্লিক স্কুলৰ এনচিচিৰ দল। দিগন্ত বৰগোহাঁইৰ নেতৃত্বত নাজিৰা মহাবিদ্যালয়ৰ ছোৱালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ দল। জৱাহৰ নবোদয় বিদ্যালয়ৰ এনচিচিৰ দল, নেতৃত্বত আছে শিল্পাঞ্জ্যোতি শুক্লবৈদ্য। জৱাহৰ নবোদয় বিদ্যালয়ৰ এনচিচিৰ ছোৱালীৰ দল, নেতৃত্ব আছে আটলান্টা শইকীয়া। যোগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল, নেতৃত্বত আছে কৌস্তভ বৰগোহাঁই। শংকৰদেৱ বিদ্যা নিকেতন নাজিৰাৰ দলত আছে, নেতৃত্ব বহন কৰিছে জোনাক প্ৰিয়ম সন্দিকৈ। আৰু গৌতম দলৰ নেতৃত্বত আছে জবিএল ভেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দল। অতি সুন্দৰ অনুষ্ঠানৰ আমি সাক্ষী হৈ ৰৈছোঁ। প্ৰক্ষুদ্ৰ সংখ্যক গণৰাজ্য দিৱসৰ এই পবিত্ৰ মুহূৰ্ত আমি সকলোৱে আনন্দ উপভোগ কৰি অভিবাদন গ্ৰহণ কৰিছোঁ। কুচকাৱাজৰ সমূহ দললৈ আমি নাজিৰা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জৱাহৰ নবোদয় বিদ্যালয়ৰ বেণ্ড টিমক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
তেজস্বা আৰান্ধৰা অনুষ্কা গগৈ তেজস্বা আৰান্ধৰা আমি পুনৰবাৰ চক্ৰ বিষয়ে তেজস্বা আৰান্ধৰা গুৰুকুল নাজিৰা প্ৰথম স্থান লাভ কৰা বিজয়ী প্ৰতিযোগীসকলক আমন্ত্ৰণ জনাম আৰু এই বাচ্চাকেইটা পাছতে আমাৰ এঞ্জেলকো দিব ফাৰ্ষ্ট ছেকেণ্ড এনেকৈ মানে গ'ল্ড মেডেল পোৱাখিনি প্ৰথমতে দিছে ই গ'ল্ড মেডেল পাইছে এতিয়া আমাৰ এঞ্জেলক দিব এঞ্জেলে গ'ল্ড মেডেল পালে মেডেল আৰু চাৰ্টিফিকেট দিছে আমাৰ বাইদেউ